Hello everyone, welcome to Shiksha Khetra. আজি মই তোমালোকৰ ক্লাছ লম জেনাৰেল নলেজৰ ওপৰত য'ত কিছু ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ লৈ আহিম ঠিক আছে আজি তোমালোকৰ ফাৰ্ষ্ট ক্লাছ হ'ব জিকে মেথছ ৰিজনিং ক্লাছ কৰাই আছিলোঁ আজি মই তোমালোকৰ জিকে যোনকেইটা কুৱেশ্যনছ লৈ আহিম তাৰে ভিতৰৰ যোনবোৰ ইম্পৰ্টেণ্ট পইণ্টছ থাকিব সেইবোৰ আমি ডিছকাছ কৰিম চ' চবে থাকিবা আচ্ছা এটা কথা কওঁ তাৰে আগতে বহুত ষ্টুডেণ্টছে মোক সুধি আছিলে যে ছাৰ যোনটো মানে 10 মাৰ্ক দিয়া হ'ব ষ্টুডেণ্টছবোৰক যাৰ ঘৰত চৰকাৰী চাকৰি নাই এক্সট্ৰাকে 10 মাৰ্ক দিয়া হ'ব চ' বহুত ষ্টুডেণ্টছে মোক সুধি আছে ছাৰ আমাৰ কি হ'ব মোৰ ঘৰত দেউতা মানে ৰিটায়াৰ্ড পাৰ্চন আৰু এতিয়া মোৰ ওপৰত বহুত কথা আহি পৰে বিকজ অনলি চাকৰিটো পোৱাৰ কথা নহয় আজি আমাৰ অসমৰ সমাজটো এনেকুৱা ধৰণৰ য'ত চাকৰিৰ ওপৰত চব বস্তু নিৰ্ভৰ হৈ থাকে যদি চাকৰি পোৱা নাই মাক দেউতাকৰ গালি খাব লগত মেণ্টেল মানে যোনটো ডিষ্টাৰবেন্স এটা আহিব এংজাইটি আহি যায় ৰিলেটিভছে সুধি থাকে তো এইবোৰ এটা মানে বহুত এটা নিগেটিভ ইফেক্ট পৰি আছে তাৰে ওপৰত এটা কথা ষ্টুডেণ্টছবোৰে মোক কৈ আছে ছাৰ 10 মাৰ্ক যদি আৰু এক্সট্ৰাকে যদি পাই যায় যাৰ ঘৰত চৰকাৰী চাকৰি নাই তো আমাৰ কি হ'ব এতিয়া আমিতো একে হিচাপে পঢ়ি আছো আমিও এটা চাকৰি পাবৰ কাৰণে যুঁজি আছো বিকজ মোৰ লাইফ হয় মোৰ লাইফৰ কাৰণে মই এতিয়া নকওঁ যে মোৰ দেউতাই চব বস্তু মোৰ কাৰণে কৰি দিব কিছুমান বস্তু মোৰ নিজৰ ওপৰতো দায়িত্ব কিছুমান আছে ৰাইট মই এই চেনেলটোৰ মাধ্যমেৰে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হাত জোৰ কৰি কেনে আবেদন কৰিছো যে এই যে 10 মাৰ্কটো আপুনি দিম বুলি ভাবিছে যাৰ ঘৰত চৰকাৰী চাকৰি নাই কিন্তু এটা কথা ভাবি চাওক যে ইয়াতে কিছুমান লুপ হোলছ আছে লুপ হোলছ কি ধৰণৰ আছে যে ঠিক আছে কাৰোবাৰ যদি ঘৰত চৰকাৰী চাকৰি নাই কিন্তু তেওঁ এটা সাকসেসফুল বিজনেছমেনো হ'ব পাৰে তেওঁৰ ল'ৰাজন 10 মাৰ্ক এক্সট্ৰাকে পাব যোনটো মোৰ মতেদি ইনজাস্টিস হয় বহুত পইচা মানে থাকাৰ পিছতো তেওঁ সেই চাকৰিটো পাব মানে ল'ৰাজনে সেই চাকৰিটো পাব আৰু এজন ল'ৰা যাৰ গভৰ্ণমেণ্ট ঘৰত মানে দেউতাকে গভৰ্ণমেণ্ট চাকৰি কৰিছিলে বাট ধৰি লওক যে বহুত কম গ্ৰেডৰ যেনেকে গ্ৰেড 4ত আছিলে থাকে তাৰপিছত ৰিটায়াৰ্ড হৈ গ'ল তো তাৰ ঘৰ এতিয়া সি সেই 10 মাৰ্কটো নাপাব তো এই দুইটা চিটুৱেশ্যনত এবাৰ ভাবি চাওক যে সেই ল'ৰাটোৱে ইজিলি 10 মাৰ্ক এক্সট্ৰাকে পাই গ'ল য'ত তাৰ মানে ইনকাম ভাল কিন্তু এইজন ল'ৰা যাৰ দেউতাক গ্ৰেড 4ত কাম কৰিছিলে আফটাৰ দ্যাট ৰিটায়াৰ হৈছে তো তাৰ চৰকাৰী চাকৰি নাপায় সি মানে পালেও সি 10 মাৰ্ক আৰু এক্সট্ৰাকে সি বেছিকে কষ্ট কৰিব লাগিব তো এটোত এটা ইনইকুৱেলিটি মই দেখা পাই আছো আৰু মই বিচাৰো যে ছাৰ আপুনি অলপমান বস্তুটোৰ ওপৰত ভালদৰে ভাবি চাওক বহুত ল'ৰা ছোৱালী ভাঙি পৰিছে পঢ়া শুনা বাদ দিছে কিছুমানে যে মোৰ নহ'ব মই জানো এই ধৰণৰ এটা নিগেটিভ ফিলিংছ বহুত আহিছে এইটো কথা কোৱাৰ আগত বহুত মানে আপুনি আগৰ এডিআৰিটো যোনটো এডিআৰি ফাৰ্ষ্ট গ'ল তাতে বহুত সাকসেস হ'ল আৰু বহুত ল'ৰা ছোৱালী মানে সেইটো দেখি কেনে যে দেখিছে ইয়াতে 2 নম্বৰী হোৱা নাই বা ভালদৰে পঢ়িব এটা মন কৰি আছে সেই মনটো এটা ভাঙি গৈ আছে লাহে লাহে সো আপুনি অলপ ভাবি কেনে এই বস্তুটো পাৰিলে ইডব্লিউএছ লৈ শিফট কৰক য'ত ইডব্লিউএছ ধৰি লওক যে ইডব্লিউএছ নহওক মই কৈ দিওঁ যে বিপিএল কেটেগৰীক দি দিয়ক সেই 10 মাৰ্কটো যদি দিব খুজি আছে যদি বিচাৰি আছে যে 10 মাৰ্কটো দিমে নিদিলেতো বহুত ভাল তেতিয়াহ'লে ইকুৱেলিটিটো থাকিব যদি দিব বিচাৰিছে তো দিয়ক আপুনি যাৰ এনুৱেল ইনকাম ধৰি লওক যে 2 লাখৰ ওপৰত নহয় তো এই ধৰণৰ মানুহক দিয়ক তো তেতিয়া অলপমান মোৰ মতেদি জাষ্টিস হ'ব বা যিখিনি মোৰ কথা ক'বলগীয়া আছিলে মই জানো মোৰ চেনেলটোত সেনেকুৱা মানে ভিউজ বা সেনেকুৱা ছাবস্ক্ৰাইবাৰ্ছ নাই য'ত কি তাইলৈ গৈ পাব নে নাপায় মই নাজানো আপুনি দেখা পাব নে নাপায় নাজানো বাট যোনবোৰ ষ্টুডেণ্টে চাই আছে যদি তোমালোকে ভাবিছা যে মই যোনখিনি কৈ আছো সেইখিনি ৰাইট হয় তো শ্বেয়াৰ কৰিবা শ্বেয়াৰ কৰি কেনে মানে মই এইখিনি বস্তু বিচাৰো যে এই কথাখিনি যেনেকে আমাৰ চিএম ছাৰলৈ গৈ পায় আৰু তাৰ পিছত মানে এইখিনিৰ ওপৰত কিবা এটা বস্তু ভাবিব পাৰে ওকে জাষ্ট মই এটা লুপ হোলছৰ কথা কৈছো বাকি আপুনি যোনখিনি কথা কৈছে সেইখিনি ঠিকে আছে গোটেইখিনি বস্তু ৰাইট যে এটা ঠেলাৱালা বা ঠেলা চলোৱা ল'ৰা মানে ঠেলা চলোৱা ঘৰৰ ল'ৰা এজনে যদি চাকৰি পায় এইটো বহুত ভাল হ'ব মই এইটো ঠিক আছে সেইখিনিলৈ ঠিক আছে কিন্তু
সেইখিনি এটা বেলেগ মাধ্যমেৰে চাওক সেইখিনি মই বিচাৰো ওকে সো তোমালোকে শেয়াৰ কৰিবা যিমান পাৰা ওকে সো স্টাৰ্ট কৰোঁ তেতিয়া হলে আজি ক্লাছটো ওকে সো স্টাৰ্ট কৰোঁ সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হল বিৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় is located in which district মানে বিৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় কোনখন ডিস্ট্ৰিক্টত অৱস্থিত তাৰ অপচনছবোৰ হল গোৱালপাৰা গোলাঘাট নগাঁও আৰু সাউথ সালমাৰা মানকাছাৰ তো এই কোৱেশ্চনটো মনত কৰি ৰাখিবা ইয়াৰ এনসাৰটো হ'ব গোলাঘাট ঠিক আছে গোলাঘাটত আছে তোমাৰ বিৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় ঠিক আছে এস্টাবলিশ কৰিছিলে গভৰ্নমেন্ট অফ আসামে কৰিছিলে ওকে গভৰ্নমেন্ট অফ আসামে এস্টাবলিশ কৰিছিলে তাৰে যোনজন চেঞ্চেলৰ কোন হয় আমাৰ গভৰ্নৰ অফ আসাম ঠিক আছে মানে এই ইউনিভাৰ্সিটিখনৰ চেঞ্চেলৰ কোন হয় গভৰ্নৰ হয় আৰু গভৰ্নৰৰ নাম কি গুলাবচন্দ কটাৰিয়া সবে জানা তোমালোকে এটা নেক্সট ভাইস চেঞ্চেলৰ থাকে তো ভাইস চেঞ্চেলৰ নামটো হল প্ৰফেসৰ জি সিংহানিয়া ওকে ওকে এই কোৱেশ্চনটোৰ মেইন উদ্দেশ্যটো হল যে সতী সাধিনী কোন আছিল হেতু অলপমান ডিসকাস কৰোঁ ঠিক আছে সতী সাধিনী আছিল তোমাৰ চুটিয়া কিংডমৰ ৰাণী ঠিক আছে চুটিয়া কিংডমৰ ৰাণী আছিল তেওঁ ধীৰ নাৰায়ণ তেওঁ ছোৱালী আছিল ধীৰ নাৰায়ণক আন এটা নামেৰে জানে আৰু সেই নামটো হল ধৰ্মধ্বজ পাল ওকে ধৰ্মধ্বজ পাল গৌৰী নাৰায়ণৰ ল'ৰা আছিল ঠিক আছে কাল ধীৰ নাৰায়ণ কাৰ ল'ৰা আছিল মানে কথাটো ক'ব বিচাৰি আছো যে গৌৰী নাৰায়ণৰ ল'ৰা আছিল ধীৰ নাৰায়ণ ওকে আৰু ধীৰ নাৰায়ণৰ ছোৱালী আছিল কি নাম সাধিনী বাট তেওঁৰ একচুৱেল নামটো আছিল তেজা বুলি জানিছিলে সবে ঠিক আছে তেজা বুলি তেওঁ জানিছিলে কিয় বিকজ বহুত স্মাৰ্ট আছিল ধুনিয়া আছিল তো সেই কাৰণে সবে তেজা বুলি মাতিছিলে কিন্তু ধীৰ নাৰায়ণে নাম ৰাখিছিলে সাধিনী কিয় ৰাখিছিলে বিকজ বহুত সাধনা কৰাৰ পিছত তেজা জন্ম পাইছিলে তো সেই কাৰণে তেওঁৰ নামটো সাধিনী বুলি ৰাখিছিলে এতিয়া কথাটো হল যে তেওঁ জন্ম পাইছিলে শদিয়াত তেওঁ ক'ত জন্ম পাইছিলে শদিয়াত ওকে এটা শদিয়া নামটোৰ এটা হিষ্ট্ৰী আছে হিষ্ট্ৰীটো কেনেকুৱা ধৰণৰ ইয়াতে চোৱা ইয়াতে দুটা নাম মিলি কেনে আছে হ আৰু দিয়া ঠিক আছে হ আৰু দিয়া হ মানে কি হয় হ মানে ডেড বডি ঠিক আছে হ মানে ডেড বডি আৰু দিয়া মানে কিবা এটা বস্তু দিয়া ঠিক আছে মানে টু গিভ এটো কি বুলি কয় দিয়া এটা শদিয়া নামটো কিয় ৰাখিলে বিকজ তোমাৰ যে গৌৰী নাৰায়ণৰ এজন আৰু ল'ৰা আছিল ঠিক আছে গৌৰী নাৰায়ণ যেতিয়া শদিয়া ৰাজ্যখন মানে বনাই আছিল তেতিয়া কি কৰিলে তেওঁৰ ল'ৰাজন গড়ত পঢ়িব গৈছিল তো গড়ত পঢ়িব যোৱাৰ পিছত তাতে কি হল যেতিয়া শদিয়াখন নিৰ্মাণ কৰি আছিল তেতিয়া কি হল হিখিনি সময়তে তেওঁৰ ল'ৰাজনৰ মৃত্যুৰ কথা শুনিলে আৰু তেতিয়া সেই ডেড বডিটো মানে সেই জায়গাটোলৈ লৈ আহিলে তো যেতিয়া ডেড বডিটো সেই জায়গালৈ লৈ আহিলে তেতিয়া সেই জায়গাটোৰ নাম কি হৈ গল শদিয়া ঠিক আছে মনত ৰাখিবা কিছুমান বস্তু অলপ ইন্টাৰেষ্টিং হয় ওকে তো এটো এটা কথা হল তাৰ পিছত আহিলে আকৌ এটা বস্তু যে সতী সাধিনী কিয় ঠিক আছে সতী সাধিনী কিয় এতিয়া কথাটো হল যে সাধিনী এজনী মানে ৰাণী আছিল কিন্তু এতিয়া কথাটো হল ৰজা লাগে তো ৰজাৰ কাৰণে ধীৰ নাৰায়ণে কি কৰিলে যে স্বয়ম্বৰ ৰচিলে স্বয়ম্বৰত কৈ দিছিলে যে কি কৰিব যে এটা কেৰকেটুৱা এটা উখ কবুজ এটাত দৌৰি থাকিব আৰু যোনজন ৰজাই সেই কেৰকেটুৱাটোক ধনুকাৰেৰে মানে মাৰি পেলাব পাৰে তো তাক মানে কি কৰিব ৰজা হিচাপে লৈ লব ঠিক আছে তো বহুত ৰজা আহি কেনে সবে ট্ৰাই কৰিছে কিন্তু কোনো পাৰা নাই সেই সময়তে কি হল এটা এজন মানে গৰুৰখীয়া মানে
গৰুৰখীয়া হয় লৰা এজন আহিলে আৰু সি মানে সেই কেৰকেটুৱাটোক মাৰি পেলালে তো কথাটো হল যেতিয়া সি সেই মানে কেৰকেটুৱাটোক মাৰি পেলালে তাৰ পিছতে তাক ৰজা হিচাপে লৈ লোৱা গ'ল ঠিক আছে এতিয়া ৰজা হোৱাৰ পিছত তাৰ নামটো কি আছিলে গৰুৰখীয়াজনৰ নামটো কি আছিলে নিতাই বুলি আছিলে ঠিক আছে নিতাই কিন্তু ৰজা হোৱাৰ পিছত তাৰ নামটো বদলি গ'ল তেওঁৰ নামটো হৈ কি গ'ল তেতিয়া নিত্যপাল বুলি হৈ গ'ল নিতাই কি ঠিক আছে নিত্যপাল বনি গ'ল এতিয়া নিত্যপাল হল চুতীয়া কিংডমৰ ৰজা সেইখিনি সময়তে আহোমৰ ৰজা আছিলে চুহুমুং আৰু চুহুমুঙে কি কৰিলে বাৰ এটাক কৰি আছিলে তোমাৰ কোট এটাক কৰি আছিলে চুতীয়া কিংডমত এটাক কৰি আছিলে তো নিত্যপাল সিমান মানে ঠিক আছে যোনটো কাম কৰিছিলে সেইখিনি মানে যোনটো কম্পিটিশন আছিলে সেইটো জিকিছিলে বাট ৰজাৰ এক্সপেৰিয়েন্স ইমান নাছিলে তো সেই কাৰণে অকমান মানে পিছত মানে হাৰ মানাৰ নিচিনা অলপমান হৈ আছিল তো সেই কাৰণে কি কৰিলে চুহুমুঙক কিছু উপহাৰ দিলে যে এইটো লগ কিন্তু কথাটো হল চুহুমুঙক তিনটা বস্তু লাগে সেইটো হল সোণৰ মেকুৰী হাতী আৰু ছাতি এই তিনিটা বস্তু লাগে যত নিত্যপালে নিদিম বুলি কলে ৰিজেক্ট কৰি দিলে আৰু তাৰ পিছত চুহুমুঙৰ খং উঠি আহিলে তো চুহুমুঙে কি কৰিলে এটেক কৰিলে চুতীয়া কিংডমৰ যেতিয়া যোনদিনাখন বিহু আছিলে আৰু সেইদিনাখন কি হয় চুতীয়া মানুহবোৰে সেই দিনাখনে একো মানে আৰ্মছ নলয় মানে একো মানে হাতিয়াৰ নলয় ঠিক আছে তো সেই কাৰণে কি হল সেইখিনি সময়ত সব মানে চুতীয়া কিংডমৰ অলমোষ্ট হাৰিয়ে গৈছিলে ঠিক আছে এতিয়া হাৰি যোৱাৰ কাৰণে সেইখিনি সময়ত কি হল যে হাদিনী মেইন আমাৰ কথাটো হল যে হাদিনী বহুত প্ৰতাপী আছিলে তেওঁ কি কৰিলে 100 জনী মাইকী মানুহৰ লগত আহোমৰ লগত কাজিয়া কৰিলে ঠিক আছে 100 জন মাইকী মানুহৰ লগত লৈ কেনে আহোমৰ লগত কাজিয়া কৰিলে আৰু সেই কাজিয়াখনত কি হল নিজৰ হাজবেণ্ডক হেৰুৱালে তাৰ পিছত কি হল নিজৰ লৰাটোকো হেৰুৱালে তো লাষ্টত যাই কেনে চুহুমুঙে কি কলে যে ফাচেন মুঙক যোনজন হদিয়া খোৱা গোহাঁই যোনটো পোষ্টত আছিলে তেওঁ কলে যে তুমি মেৰেজ প্ৰপ'জেল মানে বিয়াৰ কাৰণে প্ৰস্তাৱ দিয়া হাদিনীক কিন্তু হাদিনীয়ে কি কৰিলে প্ৰস্তাৱটো স্বীকাৰ নকৰিলে আৰু স্বীকাৰ নকৰি কেনে কি কৰে চন্দাগিৰি যোনখন পাহাৰ চন্দনগিৰি বুলিও কয় চন্দাগিৰি বুলিও কয় তাৰ পৰা জাপ মাৰি কেনে নিজৰ প্ৰাণ হেৰুৱালে য'ত মানে সুইচাইড কৰিলে ঠিক আছে তো সেই দিনটো আছিলে তোমাৰ 21st এপ্ৰিল 1524 মানে এই 21 এপ্ৰিল 1524 পৰা 500 বছৰ পিছত মানে এতিয়া আমি আছো এই যে এবাৰটো 20 এপ্ৰিলত বনাইছিলে কিবা গভৰ্নমেন্ট হলিডেজ কাৰণে হেনেকুৱা ধৰণৰ বাট একচুয়ালি 21st এপ্ৰিল 1524 তেওঁ নিজৰ দেহটো ত্যাগ দিছিলে মানে সুইচাইড কৰিছিলে তো সেই কাৰণে তেওঁ হাদিনীক সতী হাদিনী বুলি কোৱা যায় বাৰু ইয়াত আৰু এটা ষ্টৰী আছে এনেকুৱা ধৰণৰ যে কয় ন হিষ্ট্ৰী ৰিপিটস ইটসেলফ ইয়াতে তোমাৰ ফ্ৰচেন মুঙৰ ওয়াইফ মুলা গাভৰুৰ লগতে অলমোস্ট একে ষ্টৰী হৈ গৈছে সো জেসি কান্নি ওয়াসি ভান্ডি বুলিও ক'ব পাৰি বা বহুত এনেকুৱা ধৰণৰ মিথছ আছিলে যে কিছুমানে কয় যে সতী হাদিনী কিছুমান মানে কি কয় শ্ৰাপ দি কেনে গৈছে যে মোৰ লগত যেটো হৈছে তোমাৰ লগতো সেইখিনি হ'ব বা হেনেকুৱা ধৰণৰ কিবা মিথছ আছে বাট দুইটাৰে ষ্টৰী অলমোস্ট সিমিলাৰ হৈ গৈছে পিছত যায় কেনে ওকে এডুকেশন বুজিছা মেইন কোৱেশ্চনটো হল যে বিৰাংগনা সতী হাদিনী ৰাজ্যিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত বা কোনখন ডিস্ট্ৰিক্টত অৱস্থিত আৰু তাৰ অপচনটো ৰাইট অপচনটো হল গোলাঘাট ওকে নেক্সট কোৱেশ্চনটো লৈ যাও ওকে নেক্সট কোৱেশ্চনটো হল সো এই কোৱেশ্চনটো কি which of the following option is the second largest island in the Indian Ocean মানে তলৰ কোনটো বিকল্প ভাৰত মহাসাগৰৰ দ্বিতীয় বৃহত্তম দ্বীপ ঠিক আছে মানে সেকেন্ড লাৰ্জেষ্ট আইল্যান্ড কোনটো হ'ব এটা আছে তোমালোকৰ কি শ্ৰীলংকা সেকেন্ড অপশনটো হল গ্ৰেণ্ড টেৰে থাৰ্ড অপশনটো হল জঞ্জিবাৰ আৰু ফোৰ্থ অপশনটো হল চকোট্ৰা ওকে সো তবে জানা চাগে তোমালোকে এতিয়া বহুতৰ কনফিউজন থাকে মই সেই কাৰণে এই কোৱেশ্চনটো লৈ আহিছো বহুতৰ কনফিউজন থাকে যে ইয়াতে সেকেন্ড নম্বৰটো দিছে দে ফাৰ্স্ট হুদা নাই তো সেকেন্ড নম্বৰটো হ'ব তোমালোকৰ অপশন বি
Option A. Option A, Sri Lanka is right answer. মানে Sri Lanka হয় second largest. এটা কথাটো হল যে first largest কোনটো হল এটা হলে first largest হল Madagascar. Madagascar যোনটো আইল্যান্ড আছে হেতু ইন্ডিয়ান ওশনত সবতকৈ ডাঙৰ আইল্যান্ড হয় সেকেন্ড তো হয় তোমালোকৰ শ্ৰীলংকা ওকে তাৰ পিছতে তোমাৰ সেই ধৰণে ক্ৰনোলজিক্যালি অৰ্ডাৰ এনেকুৱা থাকে শ্ৰীলংকা ওকে তাৰ পিছতে গ্ৰেণ্ড টেৰে এই যে গ্ৰেণ্ড টেৰে এটো তোমালোকৰ কি বুলি কয় ফ্ৰেঞ্চ সাউথাৰ্ণ এন্টাৰ্কটিক লেণ্ডছ ওকে ফ্ৰেঞ্চ সাউথাৰ্ণ এন্টাৰ্কটিক লেণ্ডছ ঠিক আছে এন্টাৰ্কটিক লেণ্ডছ এতিয়া কথাটো হল মানে ফ্ৰেঞ্চৰ কন্ট্ৰোলত আছে গ্ৰেণ্ড টেৰেটো কাৰ কন্ট্ৰোলত আছে ফ্ৰেঞ্চৰ কন্ট্ৰোলত ঠিক আছে তাৰ পিছত আকৌ ফোৰ্থ টো হল তোমালোকৰ কোনটো সোকোট্ৰা ফোর্থ সোকোট্রা আইল্যান্ড এই চাৰিটা জানি থলে হ'ব এই চাৰিটা মাদাগাস্কাৰ সবতকৈ ডাঙৰ হয় তাৰ পিছত কোনটো হয় শ্ৰীলংকা তাৰ পিছত কোনটো হয় গ্ৰেণ্ড টেৰে তাৰ পিছত হয় সোকোট্ৰা আচ্ছা ইন্ডিয়ান ওশনত এটা আইল্যান্ড আছে যাৰ নাম হল ডিগোগ্ৰাচিয়া ঠিক আছে ডিগোগ্ৰাচিয়া এটো কন্ট্ৰোল কাৰণ সো এটো কাৰ আন্ডাৰত আছে ব্ৰিটিছ ইণ্ডিয়ান ওশেন টেৰিটৰি মানে ব্ৰিটিছৰ আন্ডাৰত আছে এই ডিগোগ্ৰাচিয়া আইল্যান্ডটো কিন্তু তাতে বিশেষকে ইউএছ আৰ্মি তাতে বিশেষকে ম্যাক্সিমাম তাতে ব্রিটিশ আর্মি তো ইউএস আর্মি আছে তো ইউএস আর্মি মানে একচুয়ালি তাতে কন্ট্রোল কৰি আছে এই আইল্যান্ডটো আৰু এই আইল্যান্ডটো বহুত ওচৰত হয় আমাৰ ইন্ডিয়াৰ ওচৰত তো সেই কাৰণে ন বহুত মানে দিগদাৰ হৈ যায় কিছুমান মিশন কৰাৰ কাৰণে বা কিছুমান স্টেপ লোৱাৰ কাৰণে তো এটো এটা ডিগোগ্ৰাচিয়া আইল্যান্ডটো এটো মনত ৰাখিবা ঠিক আছে এটো এটা মানে ডিগোগ্ৰাচিয়া এটা আৰ্কিপিলাগো কাক কয় যদি গ্ৰুপ অফ আইল্যান্ড যদি থাকে হেতুক আৰ্কিপিলাগো কয় আৰু সেই আৰ্কিপিলাগোটোৰ নাম হল সাগোজ আৰ্কিপিলাগোৰ তোমাৰ যোনটো ডিগোগ্ৰাচিয়া আছে হেতু একেবাৰে তলত আছে মানে সেই আইল্যান্ড এটা গ্ৰুপ আছে মানে ধৰি লোৱা যে এনেকুৱা বহুত কেটা আইল্যান্ড আছে ৰাইট এনেকুৱা বহুত কেটা আইল্যান্ড আছে এই গুটে আইল্যান্ড খিনিক আমি কি বুলি জানো যে আৰ্কিপিলাগো বুলি জানো আৰু এই পাৰ্টটোৰ আইল্যান্ড খিনিক কি বুলি কয় সাগোজ বুলি কয় সাগোজ আৰ্কিপিলাগো বুলি কয় তাৰে যোনটো মানে সাউথাৰ্ণ পাৰ্টটো তাতে আছে এই ডিগোগ্ৰাচিয়া আইল্যান্ডটো তো প্ৰথম কথাটো কলো যে এই কেটা তোমালোকে মনত কৰি ৰাখিবা যে একৰ্ডিং ওয়াইজ সবতকৈ ডাঙৰ ইন্ডিয়ান ওশনত কোনটো হয় মাদাগাস্কাৰ অলপ লাহে লাহে যামা সেকেন্ড টো কি হয় শ্ৰীলংকা থাৰ্ড টো কি হয় গ্ৰেণ্ড টেৰে ফোৰ্থ টো কি হয় সোকোট্ৰা ঠিক আছে তুমি মনত কৰি ৰাখিবা তো ইয়াৰ ৰাইট আনসাৰ টো হ'ব শ্ৰীলংকা ওকে নেক্সট কোৱেশ্চন লৈ যাও ওকে এইখিনি আইল্যান্ডৰ এটা তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা কোনটো কোড আইল্যান্ডটো আছে গোটেইখিনি তোমালোকে গম পাবা ওকে ভালদৰে চাই লবা ঠিক আছে সেচেলছ আছে মৰিশিয়াছ আছে মালদ্বীপছ আছে এটো হল মাদাগাস্কাৰ সবতকৈ ডাঙৰ তোমালোকৰ এটো মাদাগাস্কাৰটো তো এটো ফাৰ্স্ট নম্বৰ তাৰ পিছত আহে তোমালোকৰ কোনটো শ্ৰীলংকাটো তো বহুতে মানে কনফিউজন হৈ যায় শ্ৰীলংকা বুলি কেনে তো এই কাৰণে এই কোৱেশ্চনটো আনিছো ওকে নেক্সট কোৱেশ্চনটো লৈ যাও ওকে So how many biosphere reserves are there in India? মানে কিমানখন biosphere reserve আছে ইন্ডিয়াত কেইখন biosphere reserve আছে okay so ইয়াৰ right answer টো হ'ব 18খন biosphere reserve আছে তো এই বস্তুটো একেবাৰে ভালদৰে মনত কৰি ৰাখিবা 18 ঠিক আছে তো biosphere কাক কয় biosphere কয় যে কোনখিনি জায়গা কয় বিশেষকে যদি তোমাৰ এই তিনিটা জায়গা ঠিক আছে তোমাক ভেন ডায়াগ্ৰামত মই শিকাইছিলো তো ইয়াতে তুমি ধৰি লোৱা যে এটো হল তোমালোকৰ এটমস্ফিয়াৰ ঠিক আছে এটমস্ফিয়াৰ মানে আমাৰ বায়ুমণ্ডলটো ঠিক আছে নেক্সট তোমালোকৰ এটো ধৰি লোৱা যে লিথোস্ফিয়াৰ সবে জানা মাটিখিনি তোমালোকৰ লিথোস্ফিয়াৰ বুলি কয় আৰু এটা হল তোমালোকৰ হাইড্ৰোস্ফিয়াৰ তো এই তিনিটা বস্তু যেতিয়া এক জায়গাত মিলে ঠিক আছে এই জায়গাটোক কি বুলি কয় বায়োস্ফিয়াৰ বুলি কয় এখিনি কি বুলি কয় বায়োস্ফিয়াৰ বুলি কয় ঠিক আছে বায়োস্ফিয়াৰ বুলি কয় ওকে বায়োস্ফিয়াৰ বুলি কয় এতিয়া কথাটো হল যে বায়োস্ফিয়াৰ ৰিজাৰ্ভ যোনটো আছে হেতু কিহৰ ভিত্তিত বা কেনেকুৱা ধৰণৰ
এটো ফর্ম হয় এটো एक्चुअली ইউনেস্কো লঞ্চ কৰিছে এটা প্ৰগ্ৰাম লঞ্চ কৰিছে যাক ম্যাপ বুলি কয় ঠিক আছে ম্যান এন্ড বায়োস্ফিয়াৰ এটো কি বুলি কয় ম্যান এন্ড বায়োস্ফিয়াৰ ঠিক আছে মই শর্ট ফর্ম লিখি দিছো ম্যান এন্ড বায়োস্ফিয়াৰ এটা প্ৰগ্ৰাম আনিছে যাৰ হেৰিত 1975 ঠিক আছে 1975 এই প্ৰগ্ৰামটো আনিছে তো এই 1975 কোনে ইন্ট্ৰোডিউস কৰিছে 1975 তোমাৰ এই বায়োস্ফিয়াৰ ৰিজাৰ্ভ টু ইন্ট্ৰোডিউস কৰিছে ঠিক আছে তাৰ পিছত কি হল তোমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ টু एक्चुअली কি হয় এটো এটা প্ৰটেক্টেড এৰিয়া যত মানে বিশেষকে তোমালোকৰ কব গলে যোনখিনি জেনেটিক ডাইভাৰ্সিটি ইকোসিস্টেম এটাৰ জেনেটিক ডাইভাৰ্সিটি মানে ধৰিলা জেনেটিক ডাইভাৰ্সিটি কেনেকুৱা ধৰণৰ যে এক প্ৰকাৰৰ ফৰ এন এক্সাম্পল ধৰিলা যে বান্দৰৰ ক্ষেত্ৰত কৈ আছো যে বান্দৰ এক প্ৰকাৰৰ নহয় বহুত বেলেগ প্ৰকাৰৰ বেছিকে থাকিলে তো বেছি ভালকে এই জায়গাটো মানে এটা ইকোসিস্টেম এটা বনিব পাৰে ঠিক আছে তো ইকোসিস্টেম বুলি কলে বহুতখিনি কথা আহে যেনেকে তোমালোকৰ ইকোসিস্টেম মানে কি এতিয়া কথাটো হল যে ইকোসিস্টেম মানে হল তোমাৰ কিবা এটা ৰিলেশন যেনেকে মোৰ আৰু এডাল গছৰ লগত কেনেকুৱা এটা ৰিলেশন চলি আছে ঠিক আছে হেতু আৰু হে ৰিলেশন বুলি নাভাবিবা ৰিলেশন মানে হল যে আমাৰ দুটাৰ যেনেকে মই কাৰ্বন ডাই অক্সাইড এৰি আছো গছে হে কাৰ্বন ডাই অক্সাইড লৈ কেনে ফটোসিনথেসিস ফৰ্ম কৰি আছে তাৰ পৰা কি কৰিছে অক্সিজেনটো এৰিছে তো এই ধৰণৰ এটা প্ৰসেস হৈ আছে আৰু এটো কি বুলি কয় ইকোসিস্টেম বুলি কয় ঠিক আছে আৰু যদি এই বস্তুটোৰ ওপৰত যদি অলপমান পঢ়ে তো এটো কি বুলি কয় ইকোলজি বুলি কয় ইকোলজি মিনিং টু কি হয় যদি এই যে সিস্টেমটোৰ কথা যদি কোনোবা পঢ়ি আছে ঠিক আছে মোৰ আৰু গছৰ মাজত যোনটো ৰিলেশন হৈ আছে এটো যদি কোনোবাই যদি অধ্যয়ন কৰি আছে বা পঢ়ি আছে তো তাক কি বুলি কোৱা হ'ব এটো ইকোলজি বুলি কোৱা হ'ব ওকে এইবোৰ বস্তু মে এটা ইকোলজি তোমালোকৰ সৰি বায়োস্ফিয়াৰত এনেকুৱা ধৰণৰ থাকে ঠিক আছে তিনটা জোন থাকে ওকে তিনটা জোন থাকে যত বাহিৰৰ জোনটোত কি কৰে হিউম্যান সেটেলমেন্ট হ'ব পাৰে মানে বাহিৰৰ জোনত অলপ চলপ মানুহ থাকিব পাৰে যেনেকে তাৰে ট্ৰাইবেল মানুহবোৰ তাতে থাকিব পাৰে বা আগতেও আছিল আৰু ট্ৰাইবেল মানুহবোৰ এই তাৰে সামগ্ৰী দিয়ে মানে নিজৰ যোনখিনি ডেইলি ৰুটিন কিনে চলাইছিলে তো এই কাৰণে প্ৰথম যোনটো জোন হেতুত হিউম্যান সেটেলমেন্ট হ'ব পাৰে একো কথা নাই তাতে ঠিক আছে বাট না মাছ নহয় যে বহুত একদম এনেকুৱা নহয় যোনখিনি ট্ৰাইবেল পপুলেশন আগৰ পৰা আছিল ইখিনি হ'ব পাৰে ওকে ঠিক আছে তো নেক্সট হল তোমাৰ এটো বাফাৰ জোন এটো কি বুলি কয় বাফাৰ জোন ঠিক আছে বাফাৰ জোন মানে কেনেকুৱা ধৰণৰ এটো মানে মাজৰ জোন এটা মানে সেটেলমেন্টটো ইয়াতে নহয় বাট মানুহ আহা যোৱা কিটাবা কৰিব পাৰে ঠিক আছে বা কিটাবা টুৰিষ্ট হিচাপে কিছুমানে যদি আহিব খোজে তো আহিব পাৰে একো কথা নাই ঠিক আছে হেনেকুৱা একো হেৰি নাই কিন্তু এই মাজৰটো যোনটো দেখিছা এটো কি বুলি কয় কোৰ জোন বুলি কয় কোৰ মানে একেবাৰে ভিতৰৰ বস্তু হয় তাতে কাকো যাব কাৰণে মানে ফৰেষ্ট অফিচিয়েলস বোৰ যায় বাট বেলেগ কোনো যাব নোৱাৰে বা কোনোবা যদি মানে ৰিচাৰ্চ কৰিবৰ কাৰণে আছে তেতিয়া যাব তাক মানে ডিস্টার্ব কৰিব নোখোজে যোনটো এই ভিতৰৰ পাৰ্টটো এই যে ভিতৰৰ পাৰ্টটো এই পাৰ্টটোক একেবাৰে ডিস্টার্ব কৰিব নোখোজে এইটো পাৰ্টটো কেনেকুৱা ধৰণৰ তোমাৰ কমপ্লিটলি নেচাৰেলি কেনেকে চলিব লাগে হেনেকে চলি থাকিব দিয়ে তাতে একেবাৰে ডিস্টারবেন্স কৰিব কাকো নিদিয়ে তা গছ কাটাটো দূৰৰ কথা তুমি তাতে সোমাবই নোৱাৰা ওকে তো এইখিনি এটা কোৱেশ্চন কিছুমান আহে যেনেকুৱা তোমালোকৰ ফাৰ্স্ট বায়োস্ফিয়াৰ কোনটো আছিল ফাৰ্স্ট বায়োস্ফিয়াৰ ওকে ফাৰ্স্ট বায়োস্ফিয়াৰ এনিওয়ান তোমালোকৰ ভিতৰত কোনবা যদি ক'ব পাৰা যে কমেন্টত কৈ দিয়া যে ফাৰ্স্ট বায়োস্ফিয়াৰ কোনখন আছিল ফাৰ্স্ট বায়োস্ফিয়াৰ আছিল তোমালোকৰ মনত ৰাখিবা কি নীলগিৰি ওকে নীলগিৰি হৈছিল আই থিংক 1986 ঠিক আছে 1986 ত নীলগিৰি যোনখন ফৰেষ্ট আছিল হেতু ফাৰ্স্ট বায়োস্ফিয়াৰ হিচাপে লৈছিল ঠিক আছে 1975 ত বাই ম্যাপ প্ৰগ্ৰাম যোনটো ম্যান এন্ড বায়োস্ফিয়াৰ প্ৰগ্ৰামৰ দি তোমাৰ বায়োস্ফিয়াৰটো ইন্ট্ৰোডিউস কৰা হৈছে আৰু 1986 ত অলমোস্ট তোমাৰ 11 বছৰ পিছত তোমাৰ ইন্ডিয়াৰ প্ৰথম বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোনখন আছিল নীলগিৰিখন ঠিক আছে আৰু ৰিসেন্ট বুলি যদি কয় কোনোবাই যদি ৰিসেন্ট কোনখন হৈছে ৰিসেন্ট হৈছে কাঞ্চনজঙ্ঘা ঠিক আছে কাঞ্চনজঙ্ঘা 2018 ত হৈছিল ঠিক আছে 2018 ত ৰিসেন্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ কাঞ্চনজঙ্ঘাখন হৈছিল আৰু কিছুমান আহে যেনেকৈ তোমালোকৰ ধৰি লোৱা যে স্মলেষ্ট
smallest বুলি মই ওপৰত লিখি দিছো দে smallest এটা কোনখন হ'ব smallest হয় তোমালোকৰ পান্না ঠিক আছে পান্না বায়োস্ফিয়াৰ ৰিজাৰ্ভ খন সবতকৈ সৰু এটো মনত কৰি ৰাখিবা লাৰ্জেষ্ট কোনখন হ'ব লাৰ্জেষ্ট হল so largest hall তোমালোকৰ run of Kutch অলপ মানে যে বোর্ডটো অলপ ডিস্টার্ব দি আছে ঠিক আছে run of Kutch এটো হল লার্জেস্ট আৰু স্মলেস্ট কোনখন না মনত ৰাখিবা ফার্স্ট কোনখন হল ফার্স্ট হল নীলগিৰি আৰু ৰিসেন্ট কোনখন হৈছে কাঞ্চনজঙ্ঘা হৈছে আৰু এটা আহে কিবা মেৰাইন বায়োস্ফিয়াৰ মেৰাইন okay marine biosphere কোনখন হয় Gulf of Mannar খন তোমাৰ marine biosphere তো কেটা কলো মই পাঁচটা বস্তু কৰি দিলো পাঁচটা নহয় এটা বহুত কেটা বস্তু আমি কলো ঠিক আছে তো প্ৰথম কথাটো হ'ব কি কলো যে biosphere reserve কেখন আছে biosphere reserve আছে 18 খন So, biosphere কি হয় মই এটো বস্তু বুজালো যত তোমাৰ atmosphere lithosphere আৰু hydrosphere এই তিনিটা যেতিয়া মিল খাই কেনে এক জায়গাত কি বুলি কয় biosphere বুলি কয় biosphere টো কিতিয়াৰ পৰা ষ্টাৰ্ট হৈছে মানে biosphere reserve কিতিয়াৰ পৰা বনাই ষ্টাৰ্ট হৈছে এটা প্ৰগ্ৰাম আনা হৈছিল কাৰ দ্বাৰা UNESCO দ্বাৰা man and biosphere এটা প্ৰগ্ৰাম আনা হৈছিল কোন চনত 1975 ঠিক আছে আৰু তাৰ পিছৰ পৰা biosphere reserve বনোৱা ষ্টাৰ্ট কৰিলে ইণ্ডিয়াৰ প্ৰথমখন biosphere reserve নীলগিৰি আছিল যোনখন হৈছিল 1986 মানে 11 বছৰ পিছত ওকে তাৰ পিছত হল তোমাৰ ৰিসেন্ট কোনখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ হৈছে সেইখন হল কাঞ্চনজঙ্ঘা 2018 আৰু স্মলেস্ট যদি ক'ব পাৰো যে স্মলেস্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোনখন হয় তেতিয়া হলে সেইখন হয় পান্না আৰু যদি লাৰ্জেষ্ট যদি হতে তেতিয়া কোনখন হয় ৰান অফ কাটছ ওকে আৰু মেৰাইন বায়োস্ফিয়াৰ কোনখন হ'ব গালফ অফ মান্নাৰ এই গুটেইখিনি বস্তু চোৱা এটা কোৱেশ্চনতে মই গুটেইখিনি বস্তু ঘুমাই দিলো এটা তোমালোকৰ বহুতখিনি কোৱেশ্চনৰ এনসাৰ হৈ গল ওকে নেক্সট কোৱেশ্চনলৈ যাম ওকে তো ইয়াতে তোমালোকৰ গুটেইখিনি এই ম্যাপখনত গুটেইখিনি যিমানখিনি বায়োস্ফিয়াৰ ৰিজাৰ্ভছ আছে গুটেইখিনি ইয়াতে লিখা আছে তুমি 18 খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইয়াৰ পৰা চাব পাৰা ঠিক আছে ইয়াতে তোমালোকে হেৰি কৰিব পাৰা স্ক্ৰিনশ্বট ল'ব পাৰা বা তোমালোকে এইখিনি কবাত ম্যাপ এখন কি কৰিবা জানা ব্ল্যাঙ্ক ম্যাপ এখন লৈ লবা আৰু এই ব্ল্যাঙ্ক ম্যাপখনৰ তাতে এইখিনি বস্তু লিখি যাবা মানে কোড কি আছে এটা প্ৰ্যাকটিসও হয় আৰু এটা মাইন্ড ম্যাপ বনি যায় তোমাৰ পৰীক্ষা হলত পটকে মনত পৰি যাব তো খালি ম্যাপ এখন লবা আৰু তাতে এই যে 18 খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ নিজে লিখিবা বেছি মানে বেছি লাভ পাবা তুমি বস্তুটো পৰা ঠিক আছে ওকে সো কোৱেশ্চন টু এনেকুৱা হল নেক্সট কোৱেশ্চন দা প্যালেস অফ ভাৰ্সেলিস এইবোৰ ন কি কয় লাইভ হলে বেছি ভাল লাগে নহয় তো মই ট্রাই কৰি আছো লাইভ আনিবৰ কাৰণে সো অলপমান নেটৱৰ্কৰ প্ৰবলেমৰ কাৰণে মই কৰাব পৰা নাছিল একচুয়ালি ঠিক আছে সো নেটৱৰ্কটো এবাৰ কিবা কৰি কেনে ঠিক হলে মই অলপমান কিবা কি প্ল্যান কৰি আছো দেন আফটাৰ দ্যাট আমি কি কৰিম লাইভ কৰিম মজা লাগিব So the place of Versailles is located near which of the following European capital? ঠিক আছে মানে Versailles Palace of Versailles তোমার কোনখন তোমার ইউৰোপিয়ান ক্যাপিটালত আছে তো ইয়াতে অপশনস বোৰ হল লন্ডন প্যাৰিছ ৰোম আৰু ব্ৰুসেলছ ওকে সো ইয়াৰ কারেক্ট আনসারটো হ'ব তোমালোকৰ কি প্যাৰিছ ওকে প্যাৰিছ এতিয়া কথাটো হল প্যালেস অফ ভাৰ্সেলিস এটো বিশেষকে বিখ্যাত 1682 পৰা মানে তাৰে যোনজন মানে ৰজা আছিল লুইস 16 ঠিক আছে লুইস 16 এ এই প্যালেসটো বনাইছিলে প্যালেস অফ ভাৰ্সেলিস টো বনাইছিলে কোনে বনাইছিলে লুইস 16 সরি লুইস 14 নে 16 আই এম কনফিউজ ওকে এবাৰ চাই লবা লুইস আই থিংক 14 হ'ব তেতিয়ালে 14 থাকে 16 নহয় লুইস 14 ওকে yes ঠিক আছে তো এটা কথাটো হল যে ভাৰ্সেলিস এই নামটো তো বহুত শুনিছে আই থিংক ভাৰ্সেলিস ট্রিটি অফ ভাৰ্সেলিস ঠিক আছে ট্রিটি অফ ভাৰ্সেলিস এটো কিউ ট্রিটি হয় একচুয়ালি এটো ওয়ার্ল্ড ওয়ার 1 হেক হোৱাৰ পিছত এই ট্রিটি অফ ভাৰ্সেলিস টো সাইন কৰা গৈছিল
জুন কিটা কৰা গৈছে তোমালোকৰ 28 জুন 1919 ঠিক আছে 1919 ত 28 জুন 1919 ত তৃতীয় ভাৰ্চিলিছটো সাইন কৰা গৈছিল ওয়াৰ্ল্ড ওয়াৰ 1 শেষ হোৱাৰ পিছত বিশেষকৈ ইয়াৰ এইম আছিল যে পিচ কৰা গোটেই মানে ওয়াৰ্ল্ড খনত মানে পিচ এটা সেটেলমেন্ট কৰা আৰু এটা মানে ভাল এটা world বনোৱা ঠিক আছে মানে মেকিং পিচ সেটেলমেন্ট এন্ড এবাউট মেকিং a better world ঠিক আছে তো এইটো আছিল এটা এইম আছিল এই তৃতীয় ভাৰ্চিলিছৰ ওকে এতিয়া যদি কম যে হেডকোৱাৰ্টাৰছ বোৰৰ কথা যে পেৰিছত আৰু আছে তোমালোকৰ কি কিহৰ হেডকোৱাৰ্টাৰ ঠিক আছে অলপমান হেডকোৱাৰ্টাৰৰ কথা অলপমান জানো ঠিক আছে হেডকোৱাৰ্টাৰ কি আছে ইউনেস্কোৰ আৰে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে আৰু হেডকোৱাৰ্টাৰ আছে তোমালোকৰ OECD ঠিক আছে OECD হেডকোৱাৰ্টাৰ আৰু ইউনেস্কোৰ হেডকোৱাৰ্টাৰ তোমালোকৰ ক'ত আছে পেৰিছত আছে লগত ব্ৰুসেলছত সবে জানে কিহৰ আছে ব্ৰুসেলছত কিহৰ আছে ইউৰোপিয়ান ইউনিয়ন ইউৰোপিয়ান ইউনিয়নৰ হেডকোৱাৰ্টাৰ ক'ত আছে ব্ৰুসেলছত আছে আচ্ছা তোমালোকে ক'বাচোন যে ইউৰোপিয়ান ইউনিয়নত কেইটা কান্ট্ৰি আছে ঠিক আছে কেইখন কান্ট্ৰি ইউৰোপিয়ান ইউনিয়নৰ আন্ডাৰত আছে আৰু সেকেন্ডটো হল যে ৰিসেন্ট ইউৰোপিয়ান ইউনিয়নত সোমোৱা কোনখন কান্ট্ৰি হয় ঠিক আছে এই দুটা বস্তু মোক কমেন্ট সেকশনত জনাবা ঠিক আছে ওকে ঠিক আছে তো প্ৰথম কথাটো কি কলো তোমালোকে নিজে চাবা যেতিয়া তোমালোকে নিজে ৰিসাৰ্চ কৰিবা ন তেতিয়া বস্তুবোৰ বেছি মনত থাকে ওকে নিজেও চাবা কিছুমান বস্তু তো মই কিছুমান বস্তু তোমালোকক নিজেও বিচাৰিব দিম আৰু কমেন্ট সেকশনত জনাবা যে ইউৰোপিয়ান ইউনিয়ন তাৰে আন্ডাৰত কেইখন কান্ট্ৰিজ আছে প্ৰথম কথা সেকেন্ড কথাটো হল যে ৰিসেন্টলি কোনখন কান্ট্ৰি ইউৰোপিয়ান ইউনিয়নৰ আন্ডাৰত আহিছে ওকে ঠিক আছে ৰোমত আছে তোমালোকৰ ফুড এন্ড এগ্ৰিকালচাৰাল অৰ্গানাইজেচনৰ হেডকোৱাৰ্টাৰ ওকে লণ্ডনত এমনেটচি আছে ঠিক আছে এমনেটচি ওকে এমনেটচি আছে তোমালোকৰ হিউম্যান ৰিসোৰ্সৰ বিশেষকে লণ্ডনত হেডকোৱাৰ্টাৰ আছে ওকে তো এইখিনি নেক্সট কোৱেশ্চন লৈ যাম ওকে ওকে সো কোৱেশ্চনটো হল এনেকুৱা which is the poet and saint who wrote Ramcharitmanas another version of Ramayana ঠিক আছে Ramcharitmanas মানে কবি আৰু সাধু যিয়ে Ramcharitmanas তোমাৰ এটা আন এটা ভাৰ্সন তোমাৰ ৰামায়ণৰ লিখিছে অপচনছ বোৰ হল কোন কোন ৰবিদাস সুৰদাস কালিদাস আৰু তুলসীদাস তো এইকেইটাৰ ভিতৰত তোমাৰ ৰাইট এনসাৰটো হ'ব তুলসীদাস ওকে তুলসীদাসে লিখিছিলে তোমাৰ ৰামচৰিতমানস ঠিক আছে বিশেষকৈ তেওঁ লিখিছিলে এটো কোনটো ল্যাঙ্গুৱেজত আৱাধী ল্যাঙ্গুৱেজত আৱাধী ঠিক আছে আৱাধী ল্যাঙ্গুৱেজত তোমাৰ ৰামচৰিতমানসখন লিখিছিলে একচুয়ালি কি হৈছিলে যে তেওঁ এজনটো স্কলাৰ আছিলে সংস্কৃতৰ কিন্তু তেওঁ আৱাধীত কিয় লিখিলে বিকজ তাৰে যোনখিনি পপুলেশন আছে বা তাৰে যোনখিনি মানে জনসংখ্যা আছে তেওঁলোকে আৱাধ ল্যাঙ্গুৱেজটোত বেছি কমফৰ্টেবল আছে যেনেকৈ তোমাক যদি এতিয়া কিবা এখন কিতাপ ফ্ৰেঞ্চত যদি তোমালোকক দিলে তো তোমালোকে পঢ়িব নোখোজিবা বাট বহুতে নোৱাৰিবা কিন্তু যদি সেই কিতাপখনে যদি অসমীয়া বা ইংলিছত যোনে ইংলিছত কমফৰ্টেবল বা যোনে অসমীয়াত কমফৰ্টেবল ইহঁতৰ কাৰণে যদি সেই ল্যাঙ্গুৱেজত যদি লিখি দিয়ে সেম বুকখন তো তোমালোকে পঢ়িবা তো সেই কাৰণে সেই সময়ত তুলসীদাসে ৰামায়ণখন কি কৰিলে আৱাধ ল্যাঙ্গুৱেজত লিখি কেনে সেইখন কি ক'লে যে ৰামচৰিতমানস বুলি ক'লে ওকে এটা কথাটো হল ৰামায়ণে কোনে লিখিছিলে এটো কিটাবা কোৱেশ্চনত আহি যায় ঠিক আছে ৰামায়ণে লিখিছিলে বাল্মীকিয়ে ইমান ইজি কোৱেশ্চন নুসুধিব জানো কিটাবা এটোতে বহুতৰ বেড বিয়াস লিখি আহে মই জানো এই বস্তুটো ঠিক আছে নেক্সট যদি এই কোৱেশ্চনটো আহিব পাৰে যে তামিলত কোনে লিখিছে তামিলত ৰামায়ণ কোনে লিখিছে কোনে কম্বানে তামিলত ৰামায়ণখন লিখিছে আৰু সুধিব পাৰে যে পাৰ্চিয়ানত বা পাৰ্চিয়ান ল্যাঙ্গুৱেজত তোমালোকৰ ৰামায়ণ কোনে লিখিছিলে কোনে বাদাউনিয়ে তোমাৰ পাৰ্চিয়ান ল্যাঙ্গুৱেজত ৰামায়ণখন লিখিছিলে ওকে বাকি মহাভাৰতৰ কথা সবে জানে কোনে লিখিছে বেদ ব্যাস
ঠিক আছে মনত ৰাখিবা এইবোৰ হা বেদ ব্যাসে লিখিছিলে মহাভাৰত বাল্মীকি লিখিছিলে ৰামায়ণ আৰু কম্বানে লিখিছিলে তামিলত আৰু বাদাউনি লিখিছিলে পাৰ্চিয়া ল্যাঙ্গুয়েজত আৰু আৱাধী ল্যাঙ্গুয়েজত কোনে লিখিলে তুলসী দাস ওকে মনত ৰাখিবা তুলসী দাস ওকে এতিয়া যদি আমি চাব যাও কালিদাসৰ কথা ঠিক আছে কালিদাস তেওঁ কোন আছিল তো কালিদাস একচুয়ালি তেওঁ দুখন কিতাপ লিখিছে বহুত ফেমাস হয় তেওঁৰ নামটো হল এটো ৰঘুবংশা আৰু এখন আছিল দুখন কিতাপ বিশেষকে বহুত ফেমাস হয় ৰঘুবংশা আৰু কুমাৰ সম্ভৱতা হেনেকুৱা ধৰণৰ দুখন কিতাপ ঠিক আছে চাই লবা এটো ৰঘুবংশা এখন আছে আৰু কুমাৰ সম্ভৱতা এনেকুৱা এখন আছে কিতাপ ঠিক আছে এই দুটাত আৰু সুৰদাসে কিতাপবোৰ সব তেওঁৰ আগৰ টাইটেলটো মনত ৰাখিবা যে তেওঁৰ আগৰ যোনটো মানে সুৰ যোনটো আছে না হেতু সবতে আছে ঠিক আছে যেনেকৈ সুৰ সাগৰ আছিল তাৰ পিছতে সুৰ চাৰাৱলী আছিল সেই ধৰণৰ ঠিক আছে তেওঁ মানে সেই ধৰণৰ তেওঁ প্ৰকৃত মানে যোনবোৰ লিখিছে সেইবোৰে এনেকুৱা তাৰ পিছতে সাহিত্য লহৰী ওকে এইবোৰ তাৰ পিছত হল ৰবিদাস তেওঁ আদি গ্ৰন্থ লিখিছিলে তেওঁ কি লিখিছিলে আদি গ্ৰন্থ তেওঁ একচুয়ালি মুচি আছিলে ঠিক আছে মুচি তেওঁ আদি গ্ৰন্থ লিখিছিলে তেওঁ জন্ম পাইছিলে বাৰাণসীত ওকে এইবোৰে অলপ চলপ এইবোৰৰ অলপমান নলেজবোৰ চাবা সো কোৱেশ্চন এটা লবা না অকল সেই কোৱেশ্চনটোৰ ওপৰতে নহয় তুমি তাৰে ভিতৰত কি কোৱেশ্চন হ'ব পাৰে বা কোড মোক কেনেকুৱা নলেজ উইকিপিডিয়া আছে চাই লোৱা উইকিপিডিয়াৰ পৰা অলপমান বস্তুবোৰ নলেজবোৰ লৈ লোৱা ওকে ঠিক আছে সো নেক্সট কোৱেশ্চনটো লৈ যাও সো নেক্সট কোৱেশ্চনটো হল Which Mughal ruler's inscription is also engraved on Prayag Prasasti inscription? ঠিক আছে এটো সবতকৈ মানে অলপ কনফিউজন এটো যদি এটা বেলেগ এটা নাম দিলো না তোমালোকে অলপ চলপ ধৰিব পাৰিলা জনে জনে জানে ঠিক আছে তো অপশনস বোৰ হল মানে ইনস্ক্ৰিপচন মানে কি লিখা আছে তাৰ বিষয় লিখা আছে মানে প্ৰয়াগ প্ৰচেষ্টি যোনটো ইনস্ক্ৰিপচন আছে তাতে কাৰ নাম লিখা আছে ঠিক আছে তো অপশনস বোৰ হল শাহজাহান জাহাঙ্গীৰ औरंगजेब আৰু আকবৰ এই চাৰিজনৰ ভিতৰত কোনজন হয় তো ইয়াৰ ৰাইট এনসাৰটো হ'ব জাহাঙ্গীৰ ঠিক আছে জাহাঙ্গীৰ হল ইয়াৰ ৰাইট এনসাৰটো তো এতিয়া কথাটো হল এই যে প্ৰয়াগ প্ৰচেষ্টি আৰু এটা নাম আছে হেতু হল আলাহাবাদ পিলাৰ প্ৰয়াগৰাজ বুলি কৈছে না এতিয়া হয়নে তো আলাহাবাদ ঠিক আছে প্ৰয়াগ কোনটো নাম বদলি কেনে প্ৰয়াগৰাজ হৈছে এটো হল তোমাৰ এলাহাবাদটো নামটো ঠিক আছে এলাহাবাদ পিলাৰ সবেটো নাম শুনিছে এলাহাবাদ পিলাৰৰ কিন্তু প্ৰয়াগ প্ৰচেষ্টিৰ নাম শুনা নাছিলা ৰাইট তো হেকাৰণে অলপমান কিছুমান কনফিউজন লাগে কোনে মানে এটো কোনে ইৰেক্ট কৰিছিল বা কোনে বনাইছিলে এটো হল তোমাৰ অশোকা ৰাইট তেওঁ কোনটো ডাইনেষ্টিত আছিল মৌৰ্যন ডাইনেষ্টি তেওঁ ৰজা আছিল অশোকা সবে অশোকাৰ কথা বহুত শুনিছা মই বাৰু লাহে হিষ্ট্ৰীত আৰু হুমালে আৰু বস্তুবোৰ কৈ যাম ৰাইট ঠিক আছে এতিয়া ইনস্ক্ৰিপচন কাৰ আছিল তাতে যদি আমি চাবলৈ যাও তো এজনটো অশোকাৰ ইনস্ক্ৰিপচন এটো মই ইনস্ক্ৰিপচন লিখম এজনটো তোমালোকৰ হল কোন অশোকা যোনজন আছিল মৌৰ্যন ডাইনেষ্টি ৰাইট নেক্সট আছিল সমুদ্ৰগুপ্তা তেওঁ কোন আছিল গুপ্তা ডাইনেষ্টি ৰাইট দুজন হল অশোকা সমুদ্ৰগুপ্তা এটো মনত ৰাখিবা এই দুটাৰ ইনস্ক্ৰিপচন তাতে লিখা আছে ঠিক আছে নেক্সট আৰু এজনৰ নাম আছে কাৰ জাহাঙ্গীৰৰ নাম আছে ঠিক আছে তেওঁ কোনটো ডাইনেষ্টি আছিল মুঘল ডাইনেষ্টি ওকে এই তিনিজন মানুহৰ মানে তাতে ইনস্ক্ৰিপচন তাতে আছে ঠিক আছে কোড আছে এলাহাবাদ পিলাৰৰ আৰু এটা নাম কি প্ৰয়াগ প্ৰচেষ্টি মনত ৰাখিবা ঠিক আছে এতিয়া মুঘলৰ কিতবা কি হৈছে কিছুমান ৰজাৰ নামটো ফটকে মনত নপৰে তো এটা ট্ৰিক আছে এই ট্ৰিকটো তোমালোকে ইউজ কৰিব পাৰা এই ট্ৰিকটো হল ভাজসা ঠিক আছে not ভাজপা okay not ভাজপা নহয় ঠিক আছে আমি কি কম ভাজসাৰ পৰা বি দি কোন হ'ব বাবৰ এইতে দি কোন হয় হুমায়ু ৰাইট এ দি কোন হ'ব আকবৰ ঠিক আছে মই এটা কৈ গৈছো এটা লিখা ঠাই নাই নেকি ঠিক আছে আকবৰ ওকে জে দি কোন জাহাঙ্গীৰ এছ এ দি কোন
শাহজাহান আৰু এডি কোন আকৌ এবাৰ অৰংজেব ওকে তো সদায় মনত ৰাখিবা বহুত সিম্পল হয় তেতিয়া তোমালোকে ক্ৰনলজিটো গম পাবা আৰু মনত থাকিব তো কি মনত ৰাখিব পাৰা ফাজ শাহ বি ফৰ বি দি কি বাবৰ এইচ ডি কি হ'ব তোমালোকৰ হুমায়ুন এডি কি হ'ব আকবৰ তাৰ পিছত কোন আহিল জাহাংগীৰ তাৰ পিছত আহিল শাহজাহান তাৰ পিছত আহিলে অৰংজেব এই ধৰণে এটা ক্ৰনলজিটো মনত কৰিব পাৰা ওকে ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাও ওকে এটো হল কি এলাহাবাদ পিলার বা প্রয়াগ প্রসেসটি রাইট এলাহাবাদ পিলার বা প্রয়াগ প্রসেসটি ওকে which of the following is an artificial ecosystem কাক কয় ঠিক আছে আর্টিফিশিয়াল প্রথমতে আমি জানিব লাগিব যে আর্টিফিশিয়াল ইকোসিস্টেম কাক কয় ফার্স্ট মই তাতে কৈছিলো যে ইকোসিস্টেম কাক কয় এটা যদি আমি ইকোসিস্টেমটো যদি চাব যাও তো কি হয় এটা সিস্টেম যত এটা লিভিং থিং আৰু এটা লিভিং থিং বা নন লিভিং থিং ৰ লগত যোনটো ইন্টাৰেকশন কৰে এটো কি বুলি কয় ইকোসিস্টেম বুলি কয় ঠিক আছে বুজিটো যি ধৰণে তোমাক एग्जांपल দিলো গছ আৰু মোৰ মাজত এটা ৰিলেচন আছে সেই ৰিলেচনটো কি বুলি কয় ইকোসিস্টেম বুলি কয় এটা তাতে কি হয় তোমাৰ বায়োটিক আৰু এবায়োটিক মানে যোনবোৰ উখানিখা লয় হেবোৰ মানুহ হওক বা কিবা কিবি হেনকুৱা ধৰণৰ জন্তু হওক তো হেবোৰ কি হয় বায়োটিক আৰু এবায়োটিক যোনবোৰ মানে নন লিভিং থিং যেনেকৈ মাটি হল বা তোমালোকৰ হাৱা মানে যোনটো বায়ুমণ্ডলটো এইবোৰ হল তোমালোকৰ এবায়োটিক ৰাইট তো বায়োটিক আৰু এবায়োটিক যেতিয়া এটা লগত লিংক হয় ধৰি লোৱা যে এটা এনাৰ্জি সাইকেল এটা চলি আছে যেনেকৈ নাইট্ৰজেনৰ ক্ষেত্ৰত তোমালোকে জানা যে নাইট্ৰজেন মাটিৰ ভিতৰত কিবা হয় তাৰপিছত এটমস্ফিয়াৰত মানে বায়ুমণ্ডলত কিবা এটা হয় এই গোটেইখিনি বস্তু বুজাম মই জাস্ট এটা বস্তু লিংক কৰিব বিচাৰি আছো ইকোসিস্টেম মানে এইটো কি বুজিলা আৰু তাৰে যোনটো মানে ষ্টাডি যদি সেই ইকোসিস্টেমটোৰ ওপৰত যদি কোনোবা অধ্যয়ন কৰি আছে তেতিয়া হলে তাক কি বুলি কব মানে ষ্টাডি অফ ইকোসিস্টেম কি বুলি কয় ইকোলজি বুলি কয় যেনেকৈ বায়োলজি ৰাইট সেই ধৰণে ইকোলজি ৰাইট নেক্সট তোমালোকৰ থাকে এটা নেচাৰেল ইকোসিস্টেম থাকে এটা আৰ্টিফিশিয়াল ইকোসিস্টেম থাকে নেচাৰেল ইকোসিস্টেমত কি হয় নেচাৰেল ইকোসিস্টেমত হেতু অটোমেটিক্যালি নিজে হে বস্তুটো মানে গ্ৰো হ'ব নিজে ভাঙি পৰিব আকৌ নিজে গ্ৰো হ'ব তো এটো এটা মানে এনিটাইম চলি থকা বস্তু কিন্তু আৰ্টিফিশিয়াল ইকোসিস্টেমটো ন হিউম্যান ইন্টারপ্রিটেশন লাগিব মানে হিউম্যানে তাতে কিবা এটা মানে হেল্প কৰিব লাগিব সেই ইকোসিস্টেমটো হেল্প কৰিব লাগিব তেতিয়া হে তোমাৰ সেই আৰ্টিফিশিয়াল ইকোসিস্টেমটো বনিব নহলে তোমালোকৰ যদি হিউম্যানৰ যদি হেল্প না থাকে তেতিয়া হলে এটো কি হ'ব তোমালোকৰ নেচাৰেল ইকোসিস্টেম হ'ব ৰাইট ওকে আৰু এই যে ইকোসিস্টেমটো নামটো কোনে দিছিলে ইকোসিস্টেম নামটো কোনে দিছিলে এটো দিছিলে তোমাৰ আনথুৰ টান্সলে বা তোমালোকে টান্সলে বুলি মনত ৰাখিলে হ'ব টান্সলে ঠিক আছে টান্সলে বুলি দেখিলে মানে এটো কোনে নামটো দিছিলে টান্সলে দিছিলে ইকোসিস্টেম কিটা দিছিলে 1935 চনৰ টান্সলে ইকোসিস্টেম নামটো মানে দিছিলে ৰাইট আৰু তো ইয়াৰ অপচনছ বোৰ চাও এতিয়া ৰাইস ফিল্ড ফৰেষ্ট গ্ৰাসল্যান্ড আৰু লেক এটা চোৱা লেক এটা অটোমেটিক্যালি চলি থাকে তাতে মাছ আহে মাছ মৰে তাৰ পিছত আকৌ তাতে তোমাৰ ধৰি লোৱা বাকিবোৰ গছ গছনি গজাৰ পিছত মাছে খায় মানে এটা অটোমেটিক ইকোসিস্টেম চলে তো লেক নহয় গ্ৰাসল্যান্ডো একে সেই ধৰণে গ্ৰাসল্যান্ড মানে অটোমেটিক্যালি গজে তাৰ পিছত হৰিণা আহিল বা মহ আহিল ইহঁতে খালে আকৌ গজিব তো এটো অটোমেটিক্যালি চলি থাকে ফৰেষ্ট সেম ফৰেষ্টটো অটোমেটিক চলি থাকে কিন্তু ৰাইস ফিল্ডটো কি হয় হিউম্যানে হে ৰাইস মানে তোমালোকৰ ধানটো ৰুব লাগিব তেতিয়াহে ৰাইস ফিল্ড খন হ'ব নহলে তো এটো জংগল হৈ থাকিব ন তো আৰ্টিফিশিয়াল ইকোসিস্টেম হিচাপে কোনখন হ'ব তেতিয়া হলে ৰাইস ফিল্ড ওকে সো বুজিছা ওকে নেক্সট কোৱেশ্চন লৈ যাও ওকে Tumlapalli of Andhra Pradesh has come in the world map for which most deposit মানে Tumlapalli জাগাটো যে Andhra Pradeshৰ এটা Tumlapalli বুলি এটা জাগা আছে হেতু বিশেষকৈ মানে world mapত ইমান মানে কিহৰ কাৰণে জানা হৈছে কোনটো ডেপোজিটৰ কাৰণে ইমান বিখ্যাত হৈছে কি বস্তুটো কৈছে এটা হল ইউৰেনিয়াম ডেপোজিট এটা হল টাংস্টেন ডেপোজিট এটা হল কোল ডেপোজিট আৰু এটা হল বক্সাইট ওৰ ডেপোজিট ওকে সো ইয়াৰ ৰাইট আনসাৰটো হ'ব ইউৰেনিয়াম ডেপোজিট তো Tumlapalli Andhra Pradeshৰ তাতে ইউৰেনিয়াম ডেপোজিট বহুতখিনি পোৱা গৈছে ৰাইট এনেটো ইউৰেনিয়াম প্ৰডাকচন ম্যাক্সিমাম
ম্যাক্সিমাম ইউরেনিয়ামৰ যদি প্ৰডাকশন ম্যাক্সিমাম যদি চাব যাম তেতিয়া কোড আছে কাজাকিস্তানত ম্যাক্সিমাম আছে কাজাকিস্তানৰ পিছত আহি যায় কানাডাত তাৰ পিছত আহি যায় তোমালোকৰ অষ্ট্ৰেলিয়াত ওকে তাৰ পিছত নাইজাৰত আহি যায় ওকে এই চাৰিখন দেশ মনত কৰিলে হ'ব ঠিক আছে এই চাৰিখন দেশত হাইয়েস্ট পোৱা যায় সবতকৈ বেছি ক'ত পোৱা যায় কাজাকিস্তানত পোৱা যায় তাৰ পিছত ক'ত পোৱা যায় কানাডাত পোৱা যায় তাৰ পিছতে ক'ত পোৱা যায় অষ্ট্ৰেলিয়াত আৰু এটা কোৱেশ্চন সুধে কেতিয়াবা যে কোনটো মাইনত পোৱা যায় তোমাৰ অলিম্পিক ডেম মাইনত ম্যাক্সিমাম পোৱা যায় ওকে অলিম্পিক ডেম মাইনত ম্যাক্সিমাম তোমালোকৰ অষ্ট্ৰেলিয়াত পোৱা যায় ঠিক আছে এখিনি মনত ৰাখিলা নেক্সট তোমাৰ যোনটো তুমলাপল্লী হয় তুমলাপল্লী তোমাৰ এটা গাঁও এখন গাঁওৰ নাম ঠিক আছে তুমলাপল্লী এখন গাঁওৰ নাম তাৰে যোনখন ডিস্ট্ৰিক্ট হয় যেটো কাডাপ্পা আৰু ষ্টেটখনৰ নাম লিখা আছে যে আন্ধ্ৰ প্ৰদেশত ওকে এতিয়া কথাটো হল আৰু ইউৰেনিয়ামৰ এটা মিনাৰেল ওৰ মানে কি ধৰি লোৱা যে এটা পাথৰ ঠিক আছে সেই পাথৰটোৰ ভিতৰত বহুত বস্তু থাকে ৰাইট বহুত মিক্সচাৰ্স থাকে সেই পাথৰটো মই ছাফা কৰাৰ পিছত যোনখিনি মোক লাগে সেইখিনি বস্তু মই উলাই ল'ব পাৰো তো সেই যোনটো পাথৰটো মানে ওৰটো কেতিয়াবা সেই ওৰটোৰ নামটো সুধে ঠিক আছে সেই ওৰটোৰ নামটো কি হয় পিটচ ব্লেন্ড তো পিটচ ব্লেন্ড এই ধৰণে মনত কৰি ৰাখিব পাৰা মই মানে মনত কৰি ৰাখো যেনেকুৱা উইস্কি এটাৰ নাম আছে ন ব্লেন্ডাৰ স্প্ৰাইট ৰাইট তো হেতু কি হয় হাৰ্মফুল হয় সেই ধৰণে ইউৰেনিয়ামো কি হয় হাৰ্মফুল হয় তো সেই কাৰণে সেই ধৰণে মনত কৰি ৰাখিব পাৰা যে পিটচ ব্লেন্ড বুলি যোনটো আছে ওৰ হেতু ইউৰেনিয়ামৰ কাৰণে হয় মোক কথাটো বুজিছা নে ইনডাইৰেক্টলি কৈছো যে বস্তুবোৰ যোনটো বস্তু বেয়া হয় ইউৰেনিয়ামো যদি এটো বস্তু তোমাক যদি ফুলাত এৰি থৈ দিয়ে তো এটো তোমাৰ কাৰণে মানে বহুত বস্তুৰ কাৰণে হাৰ্মফুল ইফেক্ট দিব ইয়াক তো সেই ধৰণে তোমাৰ এটা উইস্কিও তোমাৰ হাৰ্মফুল ইফেক্ট দিয়ে তো সেই ধৰণৰ ওৰটোৰ নামটো কি হল পিটচ ব্লেন্ড ওকে এতিয়া মানা যায় আছে যে এই যে তুমলাপল্লী যোনটো জাগাটো তাৰে যোনটো ইউৰেনিয়ামৰ ডিপজিটটো হেতু বলে ওয়াৰ্ল্ডৰ হাইয়েস্ট হ'ব পাৰে এটালৈ ভালকৈ গুটেটো খান্দি চোৱা নাই যিমানখিনি পাইছে আৰু সাইন্টিস্ট বোৰে মানে কৈ আছে যে ইয়াতে যিমানখিনি আছে তাতকৈ আৰু 10 গুণ বেছি হ'ব পাৰে তো বৰ্তমান ষ্টাডি চলি আছে তাৰে ওপৰত আৰু এটো ওয়াৰ্ল্ডৰ লাৰ্জেস্ট মানে কাজাকিস্তানতকৈ ওপৰত গুচি যাব পাৰে এটাকলৈকে সিওৰ নহয় বাট হ'ব পাৰে ওকে তো ৰাইট আনসাৰটো কি হ'ব ইউৰেনিয়াম ডিপজিট মনত কৰি ৰাখিবা তুমলাপল্লী ইউৰেনিয়াম ডিপজিট এটো অলপমান কাৰেন্ট এফেয়াৰ্সৰ লগত আহি যায় বস্তুটো ওকে নেক্সট কোৱেশ্চনটো লৈ যাও ওকে the 49th parallel line in the boundary line is the boundary line between which two country মানে 49 এটা parallel line এটা নাম দিয়া হৈছে হেতু কোন দুখন দেশৰ মানে দেশৰ মাজৰ লাইন হয় তো ঠিক আছে কোন দুখন দেশৰ মানে মাজত এখন এটো লাইন হয় 49th parallel line is the boundary line between which two countries okay so প্ৰথম অপশনস পুৰ আছে তোমাৰ USA and Canada North and South Vietnam Germany and France Brazil and Chile okay এতিয়া ইয়াৰ 49 parallel line to right answer to হ'ব United States and Canada United States আৰু Canada ওচৰা-ওচৰিকে আছে তো ইয়াতে তুমি চাবা যে ব্ৰাজিল আৰু চিলি ওচৰা-ওচৰিকে নাই ইহঁতৰ মাজত বাউন্ডাৰী চেৰে নহয় চিলি কৰবাত আছে ব্ৰাজিল কৰবাত আছে তাৰে মাজত এটা আৰু এটা বেলেগ এটা কান্ট্ৰি আছে তো এটোটো হ'বই নোৱাৰে তো A B C এই তিনটাৰ ভিতৰত হ'ব পাৰে এতিয়া কথাটো হল জাৰ্মানী আৰু ফ্ৰান্স এই দুটাৰ মাজত যোনটো লাইন হয় যোনটো বাউন্ডাৰী ডিভাইড কৰি আছে জাৰ্মানী আৰু ফ্ৰান্সক এটো কি বুলি কয় মেগিনট ঠিক আছে মেগিনট লাইন বুলি কোৱা যায় ওকে নেক্সট যোনটো নৰ্থ আৰু সাউথ ভিয়েটনাম এটোৰ কাৰণে আছে 17th parallel line 17th parallel line to তোমাৰ নৰ্থ আৰু সাউথ ভিয়েটনামৰ যোনটো বাউন্ডাৰী কাটে হেতু বাউন্ডাৰী নামটো হল 17th parallel ওকে লাষ্ট যোনটো 49th parallel to হেতু কাৰ হয় ইউনাইটেড ষ্টেটছ আৰু কানাডাৰ মাজত ওকে মনত ৰাখিবা এটো ওকে চাইনা আৰু ইণ্ডিয়াৰ মাজত যোনটো লাইন হয় হেতু কি বুলি কয় হেতু কয় মেকমোহন লাইন ওকে মেকমোহন লাইন ৰাইট তাৰ পিছত তোমাৰ আৰু আছে আফগানিস্তান আৰু ইণ্ডিয়া
আফগানিস্তান এণ্ড ইণ্ডিয়া এই দুটাৰ মাজত যোনটো লাইন আছে তাক কি বুলি কয় ডুৰাণ্ড লাইন মনত ৰাখিবা চাইনা আৰু ইণ্ডিয়াৰ মাজত কোন কি লাইন বুলি কয় এইটো মেকমোহন লাইন আফগানিস্তান আৰু ইণ্ডিয়াৰ মাজত যোনটো লাইন আছে এইটো কি বুলি কয় ডুৰাণ্ড লাইন আৰু তাৰ পিছত তোমালোকে সবেই জানা যে ইণ্ডিয়া আৰু পাকিস্তান কি বুলি কয় এইটো দিয়া কমেন্ট কৰি জনাবা নাকি নালাগে দে কৈ দিছো ৰেড ক্লিফ লাইন তো জানাই ওকে ৰেড ক্লিফ লাইন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যোনটো আছে বা ইণ্ডিয়া আৰু বাংলাদেশ ইষ্ট পাকিস্তানটো আছিল তোমালোকৰ ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান তো এই ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানক ইণ্ডিয়াৰ লগত ডিভাইড কৰা যোনটো বাউণ্ডাৰী লাইন সেইটো কি বুলি কয় ৰেড ক্লিফ লাইন বিকজ তেওঁ দিয়া আছিল ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত যোনটো লাইন আছে সেইটো কি বুলি কয় অলপ মানে ভাগ আছে বেছি নাই ইমান এটা তো সেইটো কি বুলি কয় ডুৰাণ্ড লাইন ওকে নেক্সট তোমাৰ চাইনা আৰু ইণ্ডিয়াৰ মাজত যোনটো লাইন আছে সেইটো কি বুলি কয় মেকমোহন লাইন আৰু এটা আছে তোমালোকৰ ব্লু লাইন বুলি ব্লু লাইন এটো বিশেষকে তোমাৰ লেবনান আৰু ইজৰাইল এই দুটা কান্ট্ৰিৰ মাজত যোনটো লাইন এটো কি বুলি কয় ব্লু লাইন বুলি কয় লেবনান আৰু ইজৰাইল ওকে ঠিক আছে সো আজি কাৰণে খিনিয়ে ৰাখো নেক্সট ক্লাছত আৰু এই ধৰণৰ ইন্টাৰেষ্টিং কোৱেশ্চন আনিম কবাচোন তোমালোকে কমেন্টত যে কোৱেশ্চনবোৰ ঠিক আছে আৰু বুজোৱাখিনি তোমালোকৰ ঠিকে পাইছা নে নাই যে এই ধৰণে বুজাম নে অনলি কোৱেশ্চনছ আৰু এনসাৰছ এই ধৰণে কম বিকজ ইয়াতে কি হৈছে তোমালোকে এটা কোৱেশ্চনৰ ঠাইত 10টা কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰি আছে একেলগে ঠিক আছে আৰু মই এইটো বস্তু নিজে প্ৰেক্টিস কৰো এই ধৰণে হলে অলপমান বস্তুবোৰ ভালদৰে মনত থাকে ৰিভিজনো হৈ থাকে ওকে তো আজিৰ কাৰণে এইখিনিতে সামৰো তেতিয়াহলে লগ পাম তোমালোকক নেক্সট ভিডিও কালি আই থিংক মই মেথছৰ ক্লাছ লম ওকে তো সবে আহিবা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং